এবিলাক কিৰপিন বুলি নকবি দিছো যে তুই জিয়াৰা কি ধুনিয়া ধুনিয়া ইমান বস্তু দিছো আমাৰ জিয়াতে এবিলাক চাকা নাই নবা পাৰা হলিও তুই যে জিয়াৰাক দিছো ইমান কিৰপিন বুলি নকবি আৰু দেখা নাই নেকি পঞ্চ পাৰফিউম এইটো বডি স্প্ৰে এলা এলা এনকে লবা পারবো এনকে লবা পারবো আৰু এই মহা ফেৰাব লাভলি নে কিবা মুৰাব লাভলি নে কি আমি এলা নাচনু কি ধুনিয়া এটা জিয়াৰ ফটো আছে তই দেখছানে নাই হে এই মহা নালকে যদি নাই ভালে হ'ব দে আমাৰে হ'ব বৰগুতে মানুহৰ কথা শুনি আছে মানুহ বা কি ক'ত দেখা পাইছি মানুহে কয় এহেতবৰ কিৰপিন বৰ লেতেৰা বস্তা তোমাক কিয় হোৱা নাই তই কি জানবি পানী দিয়া নাই 10 দিন মানৰ পৰা আৰু পানী বাৰু দিলায়ে এটা সাফ সাবন কিমান খৰচ হ'ব এই বস্তাটো এনে আমাৰ হাঘৰত পাৰাই ৰাতি হাঘৰত পাৰো দিনত মানুহক বইফাই দো আৰু বেছি নকৰবি লেতেৰা বস্তু দুনিয়া চলা যাই যা মানুহ হৈছি সাফা হে তেওই হাওৰ বস্তা মানুহ বইবাৰে কি মানুহ হেতে কি মানুহ এই মখা নাংগে আমাক তহতে ৰাখে মখা বা ভালে হ'ব চাক দে এনো এই মখা আমাৰ বাপাৰ কইনা 10 বাৰ ঘুৰি গেলে মখা বস্তু দি 10 বাৰ ঘুৰি গেলে কি ধুনিয়া এইয়া হবা পাৰে নকলি কি ধুনিয়া বনাই দিছো পাৰবি তহতে এনে তো দছিয়া তো আমাৰ ঘৰতে আমাৰ বাপা এটা 35 বছৰ মান হল বিয়া নহবা গম পাইছা 35 বছৰ মান হল তাৰ এমুখা ময়ে কৰবা পাৰিম কৰো আৰুচোন আমি এলা নাচতো না এলা কৰি বিউটিফুল হবা পাৰিব ধইনা হবা পাৰি উঠত কিয় লাগে উঠতে লাগাৰে এলা মই না ধইনায়ে দেখা নাই নেকি মোৰ কাপোৰ খৰচ হ'ব বুলি জিয়াৰ কাপোৰ পিন্ধি আছো এইযোৰ কাপোৰ মই 10 দিন মানৰ পৰা পিন্ধি আছো মিছা কি ধুনিয়া চিকচিকিয়া কাপোৰ আমি এলা কৰ ঘৰত যাই মনে মনে চেচকি ধুই আনো ৰাতি কোন যেতিয়া চব শুই থাকে কোনো গম নাপায় না আৰু এই ফুলটো এই বিয়াৰ পৰা চুৰ কৰি আনছিলো ইয়ে মোৰ হেৰি বিয়াত আনছিলো বান্ধৱী এটাৰ বিয়াত আনছিলো আৰু কিমান আটা বাৰতে গলে চেকচকি গেলে মোৰ বান্ধৱী আজি বিয়া হবা তাই 25 বছৰ মান হল ফুলটো মই সজতনে থৈ দিছিলো আৰু এলা আমাৰ এই হেতৰ পঞ্চ পাউডাৰটো আৰু এইটো পাৰবিছেটত পাইছিল মনে মনে চুৰ কৰি আনছো পঞ্চ পাৰফিউম আৰু কিবা ফেৰাব লাভলি না কি টিভিটোন গ্লোবাল লাভলি ফেৰাব লাভলি হেনকে থাকে আৰু এলা তই কি বেয়া পাইছা এইটো নেল পলিশ এনে ভিতৰত মালটো নাই খুদা বাকচটো আছে নেল পলিশৰ পানী ভৰে 10 দিন মান কৰলো এইটো পানী ভৰে কৰলো মানুহৰ কলে দেখাবা লাগে না আমাৰ আৰু হেৰি আছে নেল পলিশ আছে বুলি আৰু এখানে যে 19 বছৰ মান হল এখানে নিকনিয়া কুটছিল কুটংতে বাকিখিনি ভৰ সজতনে থৈ দিছো আৰু এখান ফনিও চুৰ কৰি আনা আৰু এবাৰ আমাৰ মাইনা ক্লাস 1 ত পঢ়াই এটা তাই 10 পালা দিছিল ক্লাস 1 ৰে হেৰি আছে আকৌ মৰবেল আছে না তাই খেলা কামৰবেল ইটা কই মই থৈ দিছো আৰু এলা এই মিঠাইত পাইছিলো মিঠাইত পোৱা লব আজি 19 বছৰ মানে দি মিঠাই খোৱা নাই নহয় মিঠাইত পোৱা লব এডাল কত গেলে মিঠাইত পোৱা লব তই শুৰু কৰছা মই শুন নহয় যেতিয়া তুলা বছৰ কৰলো মই বল মানে এখন এগলা মানুহ কি মানুহৰ ঘৰত বিয়া দিবা নৰি তোক কমাল লৈ যাব নেকি এতে ঘৰত ঘুমাইও না খাই মাটিত থব তোক গম পাইছা জগলা তো খাবা না বাবি হেইডাল হবু কবা মাটি চপৰা টুকুৰা নি খবু গুল্লা বুলি গো যাও তহতৰ ঘৰ নাখু একদিনও ভৰি নেদু নাযাও মই গুলা মাকৰ কিবা ভৰি গৈছি যাও মই না এখন ভাত থাকা থাকি যাম নাই আয়া মুলু কে মুখা কি তাই মুখা ও মাইনা মুলু আই নাগে উঠি দিয়ে মু উঠি ওই আই মুলু আই ককাল ভাঙিলা এই হতৰ ৰাস্তাত আইবা নৰি কোন ঢালা আছিলে বাস পৰাৰ হদত গমে নাপালো সেইকাৰণে মই আকৌ
বিয়েনি আকৌ পৰবি তই মই তোৰ পিছে পিছে আহি আছো আকৌ পৰবি তই পৰি কেনে লাগছে বেটি ভাল পাইছো মই তেতিয়া তাল ঢালি তই দিছিল আৰু মই তোৰ পিছা কৰি আছো বিয়েনি